নমস্কাৰ বন্ধুসকল, শীতকালত ড্ৰেগন কিভাৱে যত্ন ল'ব লাগে তাৰে এটা ভিডিঅ' কৰিবলৈ লৈছোঁ আমাৰ খেতিয়কসকলৰ সুবিধাৰ কাৰণে। আহক বাগানলৈ। বন্ধুসকল, শীতকালত ড্ৰেগনৰ কি পৰিচৰ্যা কৰিব লাগে, যত্ন কৰিব লাগে তাৰে এটি ভিডিঅ' কৰিবলৈ লৈছোঁ। ড্ৰেগনৰ প্ৰনিং কৰিবলগীয়া হয়। ইয়াৰ প্ৰনিং কৰা হৈ আছে। প্ৰনিং কৰাৰ পিছত ইয়াৰে ডালবিলাক নাৰ্চাৰী কৰা হয়, পুলি বনোৱা হয়। আকৌ গুৰিত জংঘলবিলাক চাফা কৰি আছে, চাফা কৰিব লাগে। তাৰপিছত সাৰ দিয়া হয়। এয়া মোৰ কাম কৰা মানুহবিলাক চাফা কৰি আছে গুৰিবিলাক। বন্ধুসকল, এয়া গোবৰ সাৰ আৰু ইফালেও গোবৰ সাৰ। গোবৰ সাৰৰ লগত হৰ্ণ মিল, বন মিল, নিম পাউডাৰ, ট্ৰাইকোডাৰ্মা আৰু পেলনীয়া চাহপাত এইবিলাক মিক্সিং কৰা হৈ আছে ইয়াত ড্ৰেগনত দিবৰ কাৰণে। আহক বাগানত গোবৰবিলাক নি পেলাই দিয়া হৈ আছে। এইটো ড্ৰেগনৰ বাগান প্ৰনিং কৰা হ'ল আৰু গুৰি চাফা কৰা হ'ল। তাৰপিছত গোবৰো দিয়া হৈ আছে। চাওঁ আহক। এয়া গোবৰ সাৰ দিয়া হৈছে গুৰিত। কাৰণ শীতকালতে ড্ৰেগনৰ পৰিচৰ্যা যত্ন ভালদৰে ল'বলগীয়া হয়। তেতিয়াহে আমি ড্ৰেগনৰ পৰা অহা জুন মাহৰ পৰা ভালদৰে ফল পাবলৈ সক্ষম হ'ম। গতিকে এতিয়াই যত্ন কৰিব লাগিব। এইটো চাওক, প্ৰত্যেক ফলতে গছতে সাৰ দিয়া হ'ল। তাৰপিছত আকৌ মালচিং দিয়া হ'ব। মালচিং দিয়াৰ পিছত পানী দি থাকিব লাগিব, তেতিয়াহে গছৰ গ্ৰোথ বাঢ়িব। এয়া চাওক, এইবিলাকো দিব। এয়া কাম কৰা মানুহবিলাক সাৰ আনি গছত দি থকা হৈছে গুৰিত। দিয়া ঠিক তেনেকুৱাকৈ গুৰিত সাৰ দিয়া হয়। বন্ধুসকল, সাৰ দিয়াৰ পিছত ড্ৰেগনৰ গুৰিত ধানৰ খেৰ দি মালচিং দিয়া হৈছে। শীতকালত এইটোৱে যত্ন ল'বলগীয়া কাম। গোটেই বাগানত ধানৰ খেৰ দি মালচিং দিয়া হ'ল। ইয়াৰ পিছত পানী দি থাকিব লাগিব। ড্ৰেগনৰ নাৰ্চাৰী
কাটিং বনাবৰ কাৰণে পলি বেগত মাটি ভৰোৱা হৈ আছে। এয়া মাটি ভৰোৱা হৈছে, তাতে কাটিং ভৰাম, নাৰ্চাৰী কৰিম। বন্ধুসকল, এয়া মোৰ ড্ৰেগনৰ নাৰ্চাৰী। প্ৰুনিং কৰাৰ পিছত নাৰ্চাৰী কৰা হৈছে। গতিকে যিসকলে খেতি কৰিব ইচ্ছুক আছে, তেওঁলোকৰ দৰকাৰ, তেওঁলোকে অৰ্ডাৰ কৰি নিব পাৰিব। আৰু এটা নাৰ্চাৰী আছে, তাতো কৰি থোৱা আছে। এয়া চাওক। তো আজিলৈ মোৰ ড্ৰেগনৰ বিষয়ে যিখিনি ইনফৰমেশ্যন দিব লাগিছিলে, এইখিনিতে সকলোলৈ খেতিয়কসকলৰ কাৰণে সামৰি মাৰি ভিডিঅ'খন কৰা এৰিছোঁ। ধন্যবাদ।